खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि बिटिसिनि थागिबिफोरनि थाखाय मोजां खौरां थाबैनो बिटिसिआव गासै 700 मासिनि थाखाय गामिगोरा थिसननाय जागोन 700 मासिया दाबो लांदां जानानै दं बिनिखायनो 700 गामिगोराफोरखौ थिसननाय जागोन आरो बैसोर गामिगोराफोरनो मबाइल होनो थाखाय हाग्रामा दैदेननाय सरकारा थांखि लादों नंगौ बे समाव बिटिसिनि थागिबिफोरनि थाखाय मोजां खौरां लानानै फैदों बिटिसिआव थाबैनो सरकारि गामिगोराफोरखौ थिसननाय जागोन बे मख'जाथाव बिबुंथिया जाबाय बिटिसिनि लेन्ड एन्ड रेभिनिउ बिफाननि मावफुं सोद्रोमा लोमस्राव दैमारिनि नंगौ बिटिसिआव दासिम गासै 700 सरकारि गामिगोराफोरनि मासि लांदां जानानै दं गोजौ बिजिरसालियाव मोनसे केस जानानै थानायनि थाखाय गामिगोरा थिसननायनि खान्थिखौ दोनथ'नाय जादोंमोन नाथाय बे समाव गोजौ बिजिरसालियाव जानानै थानाय केसफोरा जोबनायनि उनाव बिटिसिनि गासै 700 सरकारि गामिगोराफोरखौ थिसननाय जागोन होनना बिटिसिनि लेन्ड एन्ड रेभिनिउ बिफाननि मावफुं सोद्रोमा लोमस्राव दैमारि बिथाङा फोरमायदों আজি 4তম एनुअल कन्फारेंस लगते আজি तेलुगे माने 20तम फाउंडेशन डे यार माने हो गल आज खारगाँव जी 19 कन्फारेंस इयात आहि फाले मैं खूब ভাল पाइছো आमार तेलुगर किछु समस्या आछे সেই সমস্যাখিনি আমি মানে আমি পূরণ কৰিম বুলি কথা দিছো আৰু মই আপোনালোকক অৱগত কৰাইছো আমাৰ প্ৰথম ইসি মিটিংতে আমাৰ বিটিসি এলেকাত থকা প্ৰায় 700 লাইভ ভেকান্ট পোষ্ট মানে বৰ্তমানলৈ কিবা হোৱা নাই এপইন্টমেন্ট হোৱা নাই এটো এপইন্টমেন্ট দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো মাত্ৰ দুটা কেছ হাইকোৰ্টত আছে তাৰ কাৰণে আগৰ আমাৰ চৰকাৰখনেও এটো দিব পৰা নাছিলে কিন্তু এইবাৰ যেহেতু আমি স্কোপটো পালো আমি সেই 700 পোষ্টটো প্ৰায় 700 আৰু কি অলপমান হে কম গতিকে সেই 700 পোষ্টৰ এগেইনষ্টত আমি গাঁওবুঢ়াসকলক আমি এপইন্টমেন্ট আমি দিম তো গাঁওবুঢ়াসকলৰ বহুখিনি মানে তেওঁলোকক আমাক চৰকাৰীভাৱে লাগিবই তেওঁলোকক আমি নিয়োগ কৰিব পাৰিলে গাঁও মানে গাঁওবিলাকত এই যে সমস্যা আহে মাজে সময়ে এই সমস্যাবিলাক সমাধান হয় আৰু গভৰ্ণমেণ্টৰ যিমানখিনি প্ৰগ্ৰাম আছে তেওঁলোকৰ যোগেদি মানে কৰিব পৰা যায় যেনিবা আমাৰ বানপানীৰ সময়ত কিছু মানে মানে তেওঁলোকক লগা হয় কি গাঁওখনত ইফেক্ট হৈছে কোনটো সুবাদ ইফেক্ট হৈছে এইবিলাকৰ কাৰণে গাঁও প্ৰধানবিলাকক লগা হয় তো এনেকুৱাৰ কাৰণে আমাৰ গাঁওবুঢ়াসকলক একদম বিৰাট মানে কি কয় এইটো ইম্পৰ্টেণ্ট মানে লগা হয় একদম তার কারণে আমি এই মানে 700টো যদি এপইন্টমেন্ট দিব পাৰো আমার কারণে খুব ভালো হবে আমি দিব লাগিব কারণ তেওঁলোকে আমার থানার মানে ওসিৰ লগত যোগাযোগ থাকিব লাগিব বা আমার এসডিসি সার্কেল অফিসাৰৰ লগত মানে তেওঁলোকে যোগাযোগ থাকিব লাগিব গতিকে কিছু এনেকুৱা ৰিমোট এলেকা আছে হয়তো আহি পথ মানে কিবা হয় গতিকে আমি মানে সেইটো ছাৰ লগত মই সিদ্ধান্ত ছাৰ লগত কৈ পেলাই সেইটো সিদ্ধান্ত আমি গ্ৰহণ কৰিম